নমস্কাৰ স্বাগতম জনাইছো অন্য ভিডিঅ'ৰ মাজলৈ। আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে মুম্বাই ইণ্ডিয়ানছক 12 ৰানত পৰাস্ত কৰে। আজি হাৰ্দিক পাণ্ডিয়াই মেচখন ফিনিশ কৰিব নোৱাৰিলে, যেহেতু হাৰ্দিক পাণ্ডিয়া বেষ্ট ফিনিচাৰ হিচাপে মনা হয় আৰু ইণ্ডিয়ান টিমত বেষ্ট ফিনিচাৰ হয়। হাৰ্দিক পাণ্ডিয়া আগৰ মেচতো ফিনিশ কৰি আহিছিল, কিন্তু আজি ফিনিশ কৰিব নোৱাৰিলে হাৰ্দিক পাণ্ডিয়াই। 11 অভাৰত মুম্বাই ইণ্ডিয়ানছে মাত্ৰ 9 ৰান কৰিবলৈ সক্ষম হয় আৰু মুম্বাই ইণ্ডিয়ানছ 12 ৰানত পৰাস্ত হয় লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হাতত। আজি লক্ষ্ণৌ আৰু মুম্বাই ইণ্ডিয়ানছৰ মেচখন খুব এটা ৰোমাঞ্চকৰ মেচ হৈছিল। মেচখন একেবাৰে শেষৰ অভাৰলৈকে যায়। লাষ্টৰ 2 অভাৰত মাত্ৰ 29 ৰান লাগিছিল, যে নেকি বৰ্তমান মডাৰ্ণ ডে টি20 এইটো এটা সম্ভৱ, কাৰণ নমনধীৰ আৰু সূৰ্য কুমাৰে মেচখন এটা ভাল স্থিতিলৈ লৈ গৈছিল। 2 অভাৰত মাত্ৰ 29 ৰান লাগিছিল, কিন্তু তিলক বৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ মাজত 18 নম্বৰ অভাৰত মাত্ৰ সিংগল খেলে আৰু 18.5 অভাৰত শেষৰ বলটো তিলক বৰ্মাক খেলিবই নিদিয়ে হাৰ্দিক পাণ্ডিয়া আৰু ৰিটায়াৰ আউট হয় তিলক বৰ্মা। আৰু তিলক বৰ্মা ৰিটায়াৰ আউট হোৱাৰ পিছত মিচেল চেটনাৰ আহে বেটিং কৰিবলৈ। মিচেল চেটনাৰ যিহেতু বলাৰ অলৰাউণ্ডাৰ, প্ৰপাৰ বেটসমেন নহয়, কিন্তু মিচেল চেটনাৰ আহে তিলক বৰ্মাৰ জাগাত। আজিৰ মেচখন বহুতে ফিক্স হোৱা বুলি অভিযোগ কৰিছে, কিন্তু আপোনালোকে কি ভাবে, মেচখন সঁচাকৈ ফিক্স হৈছিল নেকি, নে মুম্বাই ইণ্ডিয়ানছৰ মাজৰ অন্তৰ্কন্দলৰ বাবে এনেকৈ খেলিছে তিলক বৰ্মাই? কাৰণ যেতিয়া 2 অভাৰত 29 ৰান লাগিছিল, তিলক বৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ মাজত সিংগল খেলা হৈছিল, পাৱাৰ হিটিং কৰিব লাগিছিল, কিন্তু সিংগল লৈ আৰু 18.5 অভাৰত ৰিটায়াৰ্ড আউট হৈ যায় তিলক বৰ্মাক আচলতে ৰিটায়াৰ্ড আউট কৰাব নালাগিছিল, কাৰণ শেষৰ অভাৰত তিলক বৰ্মাৰ প্ৰয়োজন আছিল। যেহেতু তিলক বৰ্মা নম্বৰ 3 বেটসমেনজনক যদি ৰিটায়াৰ্ড আউট কৰে আৰু বলাৰ অলৰাউণ্ডাৰজনক আনে, বহুতে প্ৰশ্ন কৰিবই মুম্বাই ইণ্ডিয়ানছৰ দলক। আৰু শেষৰটো অভাৰত আবেশ খানে খুব এটা ভাল বলিং পাৰফৰ্মেন্স কৰে আৰু মুম্বাই ইণ্ডিয়ানছৰ বেটাৰক মাৰিবলৈ নিদিয়ে। আজি শেষৰ অভাৰটো যেতিয়া 22 ৰান লাগিছিল, হাৰ্দিক পাণ্ডিয়াই প্ৰথম বলটো 6 মাৰিছিল, তাৰ পিছত ডাবল লয়, তাৰপৰা 3 নম্বৰ বলটোত যেতিয়া সিংগল আছিল, কিন্তু সিংগল নলয় আৰু মিচেল চেটনাৰৰ ওপৰত বিশ্বাস নেদেখুৱায় হাৰ্দিক পাণ্ডিয়াই, কাৰণ যদি তিলক বৰ্মা থাকিলে হয় তেতিয়া সিংগল ল'ব পাৰিলে হয় আৰু মেচখন হয়তো যেহেতু 12 ৰানত হাৰিছে, মেচখন বেলেগ ফালেও যাব পাৰিলে হয় বা মেচখন জিকিবও পাৰিলে হয়। কিন্তু 3 নম্বৰ বলটোত সিংগল আছিল, কিন্তু হাৰ্দিক পাণ্ডিয়াই সিংগল নলয় আৰু 5 নম্বৰ বলটোত সিংগল লয় মিচেল চেটনাৰক, আৰু 6 নম্বৰ বলটো ডট হয় আৰু LSG 12 ৰানত জয়ী হ'বলৈ সক্ষম হয়। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে টছত জিকি হাৰ্দিক পাণ্ডিয়াই বলিং কৰাৰ ডিসিশন লয় আৰু LSGয়ে প্ৰথমে বেটিং কৰিব আহি 203 ৰান কৰে 8 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত। আজি LSGৰ হৈ ওপেনাৰ পাৰ্টনাৰশ্বিপ খুব এটা ভাল হয়, 76 ৰানৰ পাৰ্টনাৰশ্বিপ হয় মিচেল মাৰ্ছ আৰু এডেন মাৰ্ক্ৰমৰ মাজত। আজি মিচেল মাৰ্ছে ভাল বেটিং পাৰফৰ্মেন্স আগবঢ়ায়, মাত্ৰ 31টা বলত 60 ৰান কৰিবলৈ সক্ষম হয়, য'ত নেকি 9টা 4 আৰু 2টা 6 আছিল। মিচেল মাৰ্ছে ষ্টাৰ্ট খুব এটা ভাল দিয়ে আৰু প্ৰথম পাৱাৰ প্লেত ৰান কৰিবলৈ সক্ষম হয় আৰু এডেন মাৰ্ক্ৰমে 38টা বলত 53 ৰান কৰে আৰু লগতে নিকোলাছ পুৰাণ 12 ৰান কৰে আৰু লগতে কেপ্টেইন ঋষভ পন্তে আজিও ৰান কৰিবলৈ সক্ষম হ'ল, মাত্ৰ 2 ৰান কৰে 6 বল খেলি। ঋষভ পন্তৰ বেটিং পাৰফৰ্মেন্স ভাল হোৱা নাই এইবাৰ IPL 2025 চনত, কাৰণ 4খন মেচত মাত্ৰ 19 ৰান কৰিবলৈ সক্ষম হৈছে ঋষভ পন্তে। এইবাৰ ঋষভ পন্তক আটাইতকৈ বেছি দাম কিনা হৈছিল 27 কৰোৰ টকা দি, কিন্তু 27 কৰোৰ যেহেতু দাম দিয়া হৈছিল, সেই দাম হিচাপে পাৰফৰ্মেন্স আগবঢ়াব পৰা নাই ঋষভ পন্তে। 4খন মেচত মাত্ৰ 19 ৰান কৰিবলৈ সক্ষম হয় ঋষভ পন্তে। আৰু লগতে আয়ুষ বাদানীয়ে 19টা বলত 30 ৰান কৰে আৰু শেষত 14টা বলত 27 ৰান কৰে ডেভিড মিলাৰ আৰু LSG 203 ৰানলৈ লৈ যায় নিৰ্ধাৰিত 20 অভাৰত। আজি মুম্বাই ইণ্ডিয়ানছৰ হৈ কেপ্টেইন হাৰ্দিক পাণ্ডিয়াই 5টা উইকেট ল'বলৈ সক্ষম হয় নিৰ্ধাৰিত 4 অভাৰত, 36 ৰান দি 5টা উইকেট ল'বলৈ সক্ষম হয়। প্ৰথমতে মিচেল মাৰ্ছৰ উইকেট ল'বলৈ সক্ষম হয় হাৰ্দিক পাণ্ডিয়া, লগতে এডেন মাৰ্ক্ৰম, নিকোলাছ পুৰাণ, ঋষভ পন্ত আৰু আকাশদ্বীপৰ উইকেট ল'বলৈ সক্ষম হয়। হাৰ্দিক পাণ্ডিয়া আজি এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হয় যে IPLৰ প্ৰথমজন কেপ্টেইন যিয়ে নেকি 5টা উইকেট ল'বলৈ সক্ষম হৈছে। মুম্বাই ইণ্ডিয়ানছৰ হৈ 5 উইকেট লয় আজি হাৰ্দিক পাণ্ডিয়াই। তাৰ আগতে শচীন তেণ্ডুলকাৰে IPLৰ কেপ্টেইন হিচাপে সেঞ্চুৰী কৰাৰ ৰেকৰ্ড, প্ৰথমজন সেঞ্চুৰী কৰাৰ ৰেকৰ্ড কৰিছিল শচীন তেণ্ডুলকাৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ। বাকি মুম্বাই ইণ্ডিয়ানছৰ বলাৰসকলৰ হৈ ট্ৰেন্ট বোল্টে এটা উইকেট ল'বলৈ সক্ষম হয় আৰু অশ্বিনী কুমাৰে এটা আৰু বিঘ্নেশ পুথুৰে এটা উইকেট ল'বলৈ সক্ষম হয়। 204 ৰানৰ টাৰ্গেট চেজ কৰিব আহি MIয়ে ষ্টাৰ্ট ভাল পোৱা নাছিল, ৰিকলটন আৰু উইল জেক্সে ষ্টাৰ্ট ভালদৰে দিব পৰা নাই। আজি ৰোহিত শৰ্মাই প্ৰেক্টিচ ছেছনত দুখ পোৱাৰ বাবে মেচ নেখেলে আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ সূৰ্য কুমাৰ যাদৱে 67 ৰানৰ ইনিংছ খেলে, সৰ্বাধিক ৰান কৰে মুম্বাই ইণ্ডিয়ানছৰ হৈ মাত্ৰ 43টা বলত, য'ত নেকি 9টা 4 আৰু এটা 6 আছিল। মুম্বাই ইণ্ডিয়ানছৰ হৈ সূৰ্য কুমাৰে যিহেতু ফৰ্ম অহা নাছিল, কিন্তু আগৰ মেচতো ৰান কৰে 48 ৰান, আজিও 63 ৰান, আজিও 67 ৰান কৰে।
আৰু লগতে নামনধীৰে আজি 46 ৰান কৰে। নামনধীৰ আৰু সূৰ্য কুমাৰে মেচখন খুব এটা ভাল স্থিতিত লৈ গৈছিল। মেচখন তিলক বৰ্মাৰ ইনিংছটো আজি খুব এটা শ্লো হৈছিল, মাত্ৰ 25 ৰান কৰে 23টা বল খেলি, যেটো ষ্ট্ৰাইক ৰেট খুব কম, আৰু যেতিয়া ৰানৰ প্ৰয়োজন হৈছিল তেতিয়া সিংগল খেলি আছিল তিলক বৰ্মাই। আৰু শেষত কেপ্টেইন হাৰ্দিক পাণ্ডিয়াই 16 বলত 28 ৰান কৰে, যদিও মেচখন জয়ী কৰাব নোৱাৰে। এজ এ প্লেয়াৰ হাৰ্দিক পাণ্ডিয়াই বহুত এটা ভাল পাৰফৰ্মেন্স আগবঢ়াইছে, কাৰণ বল কৰি 5টা উইকেট লয় আৰু লগতে 16 বলত 28 ৰান কৰে, যদিও ফিনিশ কৰিব নোৱাৰে। আৰু আজি LSGৰ বোলাৰসকলে বহুত এটা ভাল পাৰফৰ্মেন্স আগবঢ়ায়, বিশেষকৈ শেষৰ অভাৰত আবেশ খানে 22 ৰান ডিফেন্ড কৰে। LSGৰ হৈ দিগ্বেজ সিঙে 4 অভাৰত 21 ৰান দি এটা উইকেট লয়, নেকি 8টা ডট বল আছিল, আৰু ইকনমি খুব এটা ভাল কৰিছিল দিগ্বেজ সিঙে, আৰু লগতে নামনধীৰৰ উইকেটটো লৈছিল। তাৰ বাবে প্লেয়াৰ অফ দা মেচ এৱাৰ্ড পাবলৈ সক্ষম হয় দিগ্বেজ সিঙে। LSGৰ বোলাৰসকলৰ হৈ আকাশদ্বীপে এটা উইকেট লয়, আবেশ খানে এটা, আৰু শাৰ্দুল ঠাকুৰে এটা উইকেট ল'বলৈ সক্ষম হয়। আজি LSG জিকাৰ লগে লগে পইণ্টছ টেবুলৰ 6 নম্বৰত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু 7 নম্বৰত মুম্বাই ইণ্ডিয়ানছ আছে, আৰু প্ৰথম স্থানত আছে পাঞ্জাব কিংছ, আৰু দ্বিতীয় স্থানত দিল্লী ডেয়াৰডেভিলছ, আৰু তৃতীয় স্থানত RCB, 9 নম্বৰ স্থানত আছে ৰাজস্থান ৰয়েলছ, আৰু একেবাৰে শেষত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। কাইলৈ মেচ অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত। কাইলৈ দুখন মেচ অনুষ্ঠিত হ'ব। ৰাজস্থান ৰয়েলছ জিকিবনে আপোনালোকে কি ভাবে? যেন যদিও কেপ্টেইন নহয় ৰিয়ান পৰাগ, কিন্তু সঞ্জু চেমছনৰ কেপ্টেইনশ্বিপ ৰাজস্থান ৰয়েলছ জিকিবনে? আপোনালোকে কমেন্ট কৰি জনাব। আৰু ৰিয়ান পৰাগে প্ৰথমটো হাফ সেঞ্চুৰী কৰিব পাৰিবনে? কমেন্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেন্ট কৰি দিব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফলো কৰি দিব নাপাহৰিব। এইদৰে মই ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।